दैबानानि थासारि आरो दमदमानि जारथालुगनि माथावरिखौ नायगिदिंफैदों दै सम्पद बिफाननि मन्त्रि पियुष हाजरिकाया। नायगिदिंनाय समाव दंफायोमोन आसामनि सरकारनि मन्त्रि जयन्त मल्ल बरुवा आरो बिटिआरनि स्पिकार काथिराम बरुवा। जारथुलुगाव लुफुंबाय थानाय फाग्लादिया दैमानि माथावरिखौ नायगिदिंनायजों लोगोसे हलापार आरो ग्वालबिलाव दैबानाजों खहा जानाय थासारिखौ मन्त्रिया खौरां लायो। नायगिदिंनाय समाव मन्त्रि बिथाङा हलापारनिफ्राय बरिकाडुङासिम 4 किल'मिटार गोदानै माथावरि बानायफुंनायनि बाथ्रा होयो। नाथाय गोदानै बानायनाय माथावरिया थाथ'नायनि फारसे जेबो बाथ्रा बुङासै मन्त्रि पियुष हाजरिकाया। आसामनि सानै मन्त्रि आरो बिटिआरनि स्पिकार काथिराम बरुवा ओनसोलखौ नायगिदिंनायाव समाव दमदमा तामुलपुर लामाया दैबानाजों खहा जानायाव गोदानै पाक्कानि दालां लुफुंनायनि बाथ्रा होबावदों। হলাপাৰ তাৰ পৰা কিমান দূৰ তাৰ পৰা কলৈকে লাগিব ধলাপুৰৰ পৰা বৰিকাডুঙা বাস বঢ়িয়া। আজি ইয়াতে আহিলোঁ সন্মানীয় মন্ত্ৰী তীৰ্থ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ লগত। আচলতে আমাৰ এটা উন্মুক্ত অঞ্চল আছে, ইয়াতে মথাউৰি নাই। ধলাপুৰৰ পৰা বৰিকাডুঙা 4 কিলোমিটাৰমান হ'ব, সেইটো মথাউৰি নাই। তাৰ পৰা পানীটো গৈ বাক্সা আৰু নলবাৰী পায়। আজি আমি আহি চালোঁ, ইয়াত 4 কিলোমিটাৰমান মথাউৰি লাগিব। অহা ডিচেম্বৰ মাহৰ পৰা ডাবল প্ৰটেকশ্যন দি মথাউৰিটো কৰি দিম, যাতে নলবাৰী ৰাইজ বাক্সা ৰাইজ শান্তিত থাকিব পাৰে। এই অঞ্চলত যথেষ্টই কৰিছোঁ। মইতো যোৱা 2 বছৰত এইখিনি জেগালৈকে 4 বাৰ আহিছোঁ, আকৌ আহিম। ৰাইজৰ লগত সদায় আছোঁ। এই পানীখিনিয়ে নলবাৰীত গৈ খুন্দা মাৰে, বাক্সাত গৈ মচলপুৰত গৈ খুন্দা মাৰে। অহা ডিচেম্বৰৰ পৰা কাম আৰম্ভ কৰিম। এইখিনি ৰেডি, নতুন আৰু যদি ক'ৰবাত ওলাই মই নাজানো, কিন্তু এইখিনি জেগাৰে পানী নলবাৰী গৈ নাপায়, মচলপুৰ গৈ নাপায়। মই আপোনালোকক প্ৰতিশ্ৰুতি দি গ'লোঁ। মথাউৰি ভাঙা নাই, মথাউৰি এতিয়ালৈকে 3টা মথাউৰিত 4 জেগাত ভাঙিছে। পহুমৰাৰ মথাউৰিটোত 2 জেগাত, আৰু এটা মথাউৰি ভাঙিছে নাওবৈচাত, আৰু এটা মুঠতে টোটেল 4টা মথাউৰি ভাঙিছে। গতিকে বাকীখিনি ৰাখিবলৈ যিমান চেষ্টা কৰিছোঁ। পানী খুব বেছি এতিয়ালৈকে ক'ত হৈছে, ভৱানীপুৰ আৰু বজালীত, মানে বজালী জিলাতে হৈছে, আৰু নলবাৰীত হৈছে। নলবাৰীৰ আমি মূল সমস্যাটোতো চালোৱেই। কালি মই ভৱানীপুৰৰ সমস্যাখিনিও চাই আহিছোঁ। পহুমৰাৰ মথাউৰিটো আৰু ষ্ট্ৰং কৰিম। যোৱাবাৰ যিটো কাম কৰিলোঁ সেইফালে নাভাঙিলে, অপজিট ছাইডত আমি যোৱাবাৰ কৰা নাছিলোঁ, তাত ভাঙিলে। আৰু এটা বৰমাত ভাঙিছিল, এটা নাওবৈচা, এটা বৰমা, আৰু এটা মথাউৰিতে 2 টুকুৰ ভৱানীপুৰত, পহুমৰাত। এই গোটেইখিনি ইমিডিয়েট ভাঙা জেগাখিনিতো পানীৰ পাছতে নাইকিয়াই কৰি দিম, ফিল আপ কৰি দিম। কিন্তু ভালকৈ ডিচেম্বৰ মাহত ভালকৈ কাম কৰি দিম। আৰু অহা বছৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক নিৰ্দেশ দিছে, অহা বছৰ ফ'কাছ হ'ব আমাৰ তামোলপুৰ, বাক্সা, নলবাৰী, ভৱানীপুৰ। মানে এই বছৰ, অহা 2 বছৰ বা এই বছৰ ফুল ফ'কাছ হ'ব এই 4খন জিলা। কামখিনি ভালকৈ কৰিবলৈ যত্ন কৰিম। আৰু বজালী, এই 3খন জিলাৰ বানপানীৰ যিটো মুখ্য অঞ্চল আছিল সেইটো হ'ল পাগলাদিয়া নদী। এতিয়া পাগলাদিয়া নদীৰ এই জাৰ তালুকৰ পৰা বা হলাগাঁৱৰ পৰা আগলৈকে এটা বৃহত্তৰ অঞ্চল উন্মুক্ত হৈ আছিল, প্ৰায় 4-5 কিলোমিটাৰ উন্মুক্ত হৈছিল। আৰু এই অঞ্চলটোৰে পানী সোমাই নলবাৰী, বাক্সা, এই বৃহত্তৰ অঞ্চলটো প্লাবিত হয়। গতিকে এইবাৰ আমি চাইছিলোঁ যে ইয়াৰ আধা মাথাউৰি জাৰ তালুকলৈ বনোৱা হৈছিল, তাৰ ষ্ট্ৰেংথেনিং বা মথাউৰিটো নতুনকৈ নিৰ্মাণ কৰা হৈছিল। এইবাৰ আমাৰ লক্ষ্যটো হ'ল যে এই যিখিনি উন্মুক্ত 4-5 কিলোমিটাৰ অঞ্চল আছে, এই উন্মুক্ত অঞ্চলটো সম্পূৰ্ণৰূপে মথাউৰি নিৰ্মাণ কৰা। আজি বান নিয়ন্ত্ৰণ মন্ত্ৰী আমাৰ পিযুষ হাজৰিকা ডাঙৰীয়া আৰু মই দুয়ো আহি এই কথাখিনিয়ে চাইছোঁ যাতে নলবাৰী, বাক্সা, বজালী, এই 3খন জিলাৰ বানপানীটোৰ মুখ্য উৎস হ'ল এইটো। গতিকে ইয়াতে আমি সেই কথাটো চাই গ'লোঁ। ইয়াৰ পিছত আমাৰ নলবাৰীৰ বনগাঁও অঞ্চলটোতো এটা উন্মুক্ত অঞ্চল আছে, যিটো অঞ্চলেৰে পানী সোমাই আমাৰ ঘগ্ৰাপাৰ বা এই গোটেই হঠামু, এই গোটেই বৃহত্তৰ এৰিয়াটোত ক্ষতি কৰে। সেই অঞ্চললৈকে আমি যাম। গতিকে এই বছৰৰ লক্ষ্যটো হ'ব যে এই 2টা মথাউৰি যাতে আমি সম্পূৰ্ণৰূপে কৰিব পাৰোঁ। আৰু মই যিমান দূৰ আমাৰ অভিজ্ঞতা বা আমাৰ বিভাগৰ অভিজ্ঞতা বা আমাৰো সদায় দেখি থকা ৰাইজৰ পৰা পোৱা ফিডবেক, ইয়াৰ পৰা বুজা যায় যে এই 2টা অঞ্চল যদি আমি সম্পূৰ্ণ প্ৰটেকশ্যন কৰিব পাৰোঁ, তেতিয়া বাক্সা, বজালী আৰু নলবাৰী, এই 3খন জিলাৰ এটা বৃহৎ অঞ্চলৰ বানপানী প্ৰতিৰোধ কৰিব পৰা যাব। গতিকে সেই দিশে
দিশেৰে কাম কৰিবৰ কাৰণে মন্ত্ৰী ডাঙৰীয়াৰ লগত মই নিজে আহিছোঁ। দুয়োগৰাকী মন্ত্ৰী আমি চাই যাব বিচাৰিছোঁ যে আচল উৎসটো কি। আৰু ইয়াত আহি যিটো কথা গম পালোঁ যে ৰাইজে বা বিভাগে যেনেকৈ জনাইছিল সেইটোৱে উৎস যেন লাগিছে। সেইকাৰণে মই ভাবোঁ যে এই কামখিনি কৰাৰ লগে লগে এই বৃহত্তৰ অঞ্চলটো বানপানীৰ পৰা মুক্ত হ'ব। ছাৰ পাটনাত যিখন বিৰোধী ৰাজনৈতিক দলৰ মিটিং হৈছে তাত এইবিলাক কথা নাপাতো। मोनसे गोजोनथाव खौरां 2023-24 सोलोंथाइ बोसोरनि थाखाय 11-12 थाखोनि गोदानै मुं थिसननाय लानानै फैदों बाक्सा जिल्लानि सालबारि बाजारनि साखाथियाव थानाय सेन्ट जेभियार्स इंलिश स्कुला। देग्लाय बोसोरनिफ्राय सेन्ट जेभियार्स इंलिश स्कुलाव आर्ट्स आरो साइन्स आयदानि थाखाय गोदानै फरायसाफोरनि मुं थिसननाया दायो सोलिगासिनो। बे फरायसालियाव मुं थिसननाया बेसेन नाङै जागोन आरो डेभेलपमेन्ट फिसा 1000, दानफ्रोमबो टिउसन फिसा 1500 रांखौ फरायसानिफ्राय लानाय जागोन। बेजों लोगोसेनो जायफोर फरायसाया मेट्रिकआव 90 जौखोन्दोनि बांसिन मोननाय आरो बिपिएल कार्ड थानाय फरायसाया बेसेन नाङाजासेनो मुं थिसननो हागोन। बबेखानि 80 जौखोन्दोनिफ्राय बांसिन नम्बर लानानै उथ्रिनाय आरो बिपिएल कार्ड थानाय फरायसाफ्रा मुं थिसननायाव 50 जौखोन्दो फ्रि जागोन। बेबादिनो 19 जौखोन्दो लानानै उथ्रिसारनाय आरो बिपिएल कार्ड थानाय फरायसाफोरनो रेहाय होनाय जादों। लोगोसे बे फरायसालियाव फरायसाफोरनि थाखाय हस्टेलनि खाबुबो दं। गोसो गोनां फरायसाफ्रा सेन्ट जेभियार्स इंलिश स्कुलाव 11-12 थाखोनि गोदानै मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नाम्बार 9954427791 आव थोंजों सुलाद लानो हागोन।